হেল্ল' বন্ধু বান্ধৱীসকল, ৰজা ৰাণী ধাৰাবাহিকখনত অভিনয় কৰা বৈষ্ণৱীৰ বিষয়ে কিছু কথা জানোৱা হওক। তাইৰ সম্পূৰ্ণ নামটি হৈছে প্ৰিয়ংকা শইকীয়া। তাইক মৰমতে ঘৰত মতা নামটি হৈছে মানু। জন্মগ্ৰহণ কৰিছিল গুৱাহাটী চহৰত। তাইৰ পৰিয়াল হৈছে তাইৰ মাক দেউতাক আৰু বায়েক। শিক্ষা আৰম্ভ কৰিছিলে মডাৰ্ণ ইংৰাজী স্কুলত। হায়াৰ ছেকেণ্ডেৰী কৰিছিলে সন্দিকৈ গাৰ্লছ কলেজত। BA কৰিছিলে কটন কলেজত। তাই এক্টিং কৰাৰ উপৰিও সত্ৰীয়া নৃত্য কৰে, বিহু নাচ কৰে। দুবৰিখনত নয়না আৰু ৰজা ৰাণীখনত বৈষ্ণৱী চৰিত্ৰত অভিনয় কৰে। প্ৰিয়ংকা শইকীয়াই ধাৰাবাহিকৰ উপৰিও বহুতো ভিডিঅ'ত অভিনয় কৰিছে, যেনে কনচেং, নীলা দusokut, লিহিৰি, bohag ahile ইত্যাদিত অভিনয় কৰিছে। আজিলৈ ইমানেই বন্ধু বান্ধৱীসকল। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।